মই ৰাজ্যৰ ৰাজনীতিত 20 বছৰ আছো আৰু আজিলৈকে যি কথা কৈছো তাক আখৰে আখৰে মই পালন কৰিছো। সেই বিশ্বাস আগত ৰাখি মই ৰাইজক বিশেষকৈ যুৱক যুৱতীসকলক কৈছো 1 লাখ যুৱকক আমি চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিম। আজি দিনটোত আমি 87,000ত ভৰি দিলো। নতুন বিজ্ঞাপন ওলাব লাগে আৰু 13,000ৰ পৰিৱৰ্তে আৰু 22,000 চাকৰিৰ আমি বিজ্ঞাপন উলিয়াম। যোৱা বছৰ আমি 41,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰিত নিযুক্তি দিছিলো। মানুহৰ মনত এটা বিশ্বাসৰ সৃষ্টি